মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ফাকুৱা উপলক্ষে মই এটা ব্লগ বনাব গৈ আছোঁ। স্কিপ নকৰাকৈ চাব যেন। আত্মা বিশ্ব নাৰী দিৱস। এই নাৰী দিৱসৰ উপলক্ষে সকলো প্ৰতিগৰাকী নাৰীকে মোৰ ফালৰ পৰা শুভকামনা জনালোঁ। নাৰী দিৱস মানে হয়নি লগাওঁ তোমাক অকণমান দেই। এয়া আমি ফাকুৱা খেলিব ওলাইছোঁ। আৰু কাক লগাবা? পানীৰ লগত খেলিব। আমাৰ ভাগি পলি লগাই ফুৰিছে তাইক যে মই এতিয়া পানীত ডুবিয়াম, তাই গম পায় নে নাপায়। আমাৰ টুলপুল যাৰ ভিডিঅ' মই দেখাই থাকোঁ দেখিছে। লাগে নি? লাগে হলিৰ কাৰণে ফিচকাৰী। এয়া ফিচকাৰী লৈ পিনে এতিয়া খেলিবলৈ যাব দেই লগৰবোৰৰ লগত। ধুনীয়াকৈ হলি খেলিব আহিছে দেই। এয়া হেপী হৈ যাবা। পুৰা ভূত হৈ আহিছে, ফাকুৱাৰ ভূত। টুলপুলেও আমাৰ লগত আজি হলি খেলিলে। টুলপুল আমাৰ টুলপুলেও হলি খেলিলে। ল'লে হলি ফাকুৰ ৰঙেৰে নিজকে ৰঙীন কৰি লৈছে। এতিয়া সেইকাৰণে অকণমান ভাগৰ পলাইছে। ভাগৰ যেতিয়া শেষ হৈ যাব তেতিয়া মাংস খাব, মাছ খাব। এটা বছৰৰ ফাকুৱা উৎসৱ শেষ হ'ল, আকৌ অহা বছৰ হ'ব। ইমান হলি খেলিলোঁ আজি ভাগিনৰ লগত বহু বছৰ মূৰত। ইমানতে আমাৰ ব্লগটো সামৰণি মাৰিলোঁ। মোৰ যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যেন লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।